بسم الله الرحمن الرحيم। शुरू अल्लाह के नाम से जो बड़ा मेहरबान निहायत रहम वाला है। আসসালামু আলাইকুম ওয়া বারাকাতুহু। আজিৰ এই ভিডিঅ'ত আমি হযৰত আইয়ুব আলাইহিস সালামৰ বিশেষ দোৱাৰ বিষয়ে আলোচনা কৰিম। যেতিয়া মানুহ গম্ভীৰ বেমাৰ বা কষ্টত পৰে তেতিয়া এই দোৱা পঢ়াৰ বিশেষ ফজিলত আছে। এই দোৱাৰ জৰিয়তে আল্লাহ তাআলাই আইয়ুব আলাইহিস সালামক আৰোগ্য দান কৰিছিল। আপোনালোকে এই দোৱাৰ অৰ্থ, ফজিলত আৰু বেমাৰৰ সময়ত ইয়াক কেনেকৈ প্ৰয়োগ কৰিব পাৰি সেয়া জানিব পাৰিব। ভিডিঅ'টো শেষলৈ চাওক আৰু এই মূল্যৱান দোৱাৰ মহাত্মা বুজি আপোনাৰ জীৱনত প্ৰয়োগ কৰক। তো বলক দেৰি নকৰাকে ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া মানুহ কোনো গম্ভীৰ বেমাৰত আক্ৰান্ত হয় তেতিয়া এই দোৱাখিনি প্ৰচুৰ পৰিমাণে পঢ়িব থাকে। দোৱাটো হ'ল আন্নী মাছানিয়াদ দুৰ্ৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন। আন্নী মাছানিয়াদ দুৰ্ৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন। এই দোৱাৰ বৰকতে আল্লাহ তাআলাই হযৰত আইয়ুব আলাইহিস সালামক আৰোগ্য দান কৰিছিল। আৰু দোৱাটোৰ অৰ্থ হ'ল, হে আল্লাহ, মোক এই কষ্ট স্পৰ্শ কৰিছে আৰু তুমি সকলো দয়ালুৰ ভিতৰত আটাইতকৈ দয়ালু।